কেনেকা দাঙি দেউ হয় খুব যাব আর এনেকে দবাই দিলে ৰখি যাব আৰু চকাটো ইফাল সিফাল কৰিব পাৰি পাৰি জুন খুৰা আপুনি ক'ৰ পৰা আহিছে মই এইয়া ঘাই বনোৱা বস্তি কিবা কামত গৈছিলে মই তো আৰু এনেকে ঘূৰি ফুৰো য'ত পইচা তইচা এনেকে জান্দা চান্দা উঠাওঁ এইটো আপোনাক চৰকাৰৰ ফালৰ পৰা দিছে হয় চৰকাৰৰ ফালৰ পৰা আপুনি এতিয়া চতিয়ালে গৈছিলে নেকি হয় চতিয়াৰ পৰা ঘৰ কিমান দূৰ আপোনাৰ ঘৰ এই ঘাই বনোৱা বস্তি অলপ দূৰ বেছি দূৰ আপুনি এইখিনি বজাৰ কৰি আনিছে বজাৰৰ মানে দোকানৰ বস্তু দোকানৰ বস্তু শুনিছো আপুনি কোৱা হেৰি আকৌ চৰকাৰে বোলে আপোনাক নতুন চাইকেল এখন দিব দিব কেতিয়া দিব এইটো এই ব্লকত আমি ফৰম চৰম আগবঢ়াইছো হয় হয় এইবাৰ ঢেৰ হেণ্ডিকেপ মানুহ এই আজি হৈছে 2 সপ্তাহমান কেনেকুৱা ভাল লাগে নে চলাই ভাল লাগে সব কামেই কৰিব পৰা যায় যিকোনো বস্তু মানে কঢ়িয়াব পাৰি এই চাইকেলতকে বেছি পাৰি আৰু এইটোতে আমি অকমান আমাৰ জীৱনটো শান্তি আৰু এইটো য'তে মন তাতেই যাব পাৰি গাঁৱত গোটেই ঘূৰি ফুৰিব পাৰি এইটো হেণ্ডেল নেকি খুৰা এইটো হেণ্ডেল হয় চাইকেল যদি এনেকে দাঙি দেউ খুব যাব আর এনেকে দবাই দিলে ৰখি যাব আৰু চকাটো ইফাল সিফাল কৰিব পাৰি পাৰি যোন এইফালে ঘূৰাই দিলে এইফালে যাব এইফালে ঘূৰে মানে যোনফালে মন সেইফালে কৰিব পাৰি কেইটা চকা 3টা চকাৰ চাইকেল আপোনাৰ নামটো মোৰ নাম দুৰ্লভ তাঁতী মানে আমাৰ মানুহে হয় একে ভাই মান আৰু মোৰ নামটো জানি লওক মোৰ নাম বিকি পাতৰ মোৰ ঘৰ বালিজান পাতৰ বস্তি হয় আপোনাৰ গাঁওখনৰ নাম ঘাই বনোৱা বস্তি এইখন গাঁও কাষতেই আছে মানে চতিয়াৰ পৰা আপোনাৰ কিমান কিলোমিটাৰ হ'ব 2 কিলোমিটাৰ হয় 2 কিলোমিটাৰ আপুনি চতিয়া চেণ্টাৰলৈ অহা যোৱা এইখন চাইকেলতেই কৰে ন এইটোতে কৰোঁ মই মানে চেণ্টাৰত একেবাৰে লৈ যায় লৈ যাওঁ সাইড দিয়া দি একো কিবা প্ৰব্লেম হয় নেকি নাই একো প্ৰব্লেম নহয় একো আৰাম লাগে চাইকেল নিচিনা ভাল লাগে ন আৰু উল্টি যাবলৈ ভয় নাই উল্টি যাবলৈ ভয় নাই ন ঘোঁৰা হ'লেও পাৰ হৈ যাব খুৰাৰ চাইকেলখন চাই লওক কিমান ধুনীয়া চাইকেল খুৰাই এইখন চাইকেলেৰে চতিয়া চেণ্টাৰলৈ অহা যোৱা কৰে চতিয়া ঘৰৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ ঘৰ এইখন চাইকেলতেই ল'ৰা ছোৱালী পৰিয়াল খুৱাই আছে হয় এনেকেই আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে মোৰ ল'ৰা এটা মাইকী মানুহ আছে স্কুল যায় হয় ল'ৰা এটা আছে ল'ৰা এটাই আৰু ছোৱালী নাই আপোনাৰ এটাই ল'ৰা আপোনাৰ সুখী পৰিয়াল আপুনি কিন্তু কথাটো বুজি পাইছে মানে সৰু পৰিয়াল সুখী পৰিয়াল এটাই ল'ৰা ধুনীয়াকে পঢ়াইও আছে আপুনি ইমান কষ্ট কৰি এয়া চাওকচোন ল'ৰাটো পঢ়িও আছে 2 পইচা কৰেও এনেকে থাকে কোন ক্লাছত এতিয়া সি 5ত আছে হয় ভালে ন ভাল লাগিল আপোনাৰ লগত কথা পাতি আপোনালোকৰ ঘৰলৈ এদিন যাম যাব এইটো ঘৰ বেছি দূৰ নাই ন তাৰপিছত আপোনালোকৰ ঘৰ যোৱাৰ পাছত মই আমাৰ ঘৰলৈ আপোনাক লৈ যাম হয় নেকি আচ্ছা ঠিক আছে আমাৰ ঘৰলৈ যাব নহয় বালিজান পাতৰ বস্তি ইয়াৰ পৰা আপোনাৰ 8 কিলোমিটাৰ মান হ'ব দূৰ আপোনাক মই বাইকত লৈ যাওঁ আজি বাৰু মই এয়া চাইকেলতেই গৈছিলোঁ চতিয়া মোৰ হেলমেট নাই যে আৰু প্ৰশাসনৰ নিয়ম নীতি মানি চলিব লাগিব সেইকাৰণে মই মানে মোৰ হেলমেট নাই সেইকাৰণে মই মানে চাইকেলতেই আহিছোঁ আৰু যাৰ হেলমেট নাই সিহঁতে মানে যাতে আৰু হেলমেট নিপিন্ধাকে আৰু বাইক নচলায় আৰু ঠিক ময়ো এয়া মোৰ হেলমেট নাই গতিকে ময়ো চাইকেলখনকেই লৈ আহিছোঁ চেণ্টাৰলৈ আৰু হেলমেট পিন্ধিলে নিজৰ প্ৰটেকশ্যনত থাকে হয় নহয় হেলমেটটো মানে কি নিজৰ সতৰ্কৰ কাৰণে নিজৰ ভালৰ কাৰণে এক্সিডেণ্ট হ'লে আপোনাৰ মূৰটো হ'লেওতো বাচিব তো সেইটোৰ কাৰণে ঠিক আছে খুৰাক লগ পাই ভাল লাগিল আকৌ লগ পাম আপোনালোকৰ ঘৰলৈও যাম আৰু আমাৰ ঘৰলৈও আপোনাক লৈ যাম আৰু আপোনাৰ চাইকেলখন যাক আৰু এতিয়া চাব লাগিব নহয় কেনেকৈ চলে যাব খুৰা বাই ঠিক আছে